হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আজি বহু দিনৰ মূৰত মই আকৌ আহি গৈছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপিৰ ভিডিঅ' লৈ। চৰি দেই, এটা নহয় দুটা। আজি যিহেতু বহুদিন মই ভিডিঅ' দিয়া নাছিলোঁ, আপোনালোকৰ মাজলৈ অহা নাছিলোঁ, সেইটো কাৰণে ভাবিলোঁ আজি ইমান দিনৰ মূৰত আহিছোঁ যেতিয়া অকল এটা ৰেচিপিনো কিয় দিওঁ, ভাবিলোঁ একেলগে দুটা ৰেচিপিয়ে শ্বেয়াৰ কৰোঁ। সেয়া ভাবিয়ে বেলকনিখনত বহি আছিলোঁ যে দিম কি, বনাম কি, তেনেকুৱাতেই কি বনাওঁ ভাবিয়ে বেলকনিখনত বহি থাকোঁতে মোৰ এই মৰম লগা সৰু বেলকনিখনৰ সৰু কমলাৰ গছজোপালৈ চকু পৰিলে। আচলতে কমলা বুলি ক'লেও ভুল হ'ব, এইটো কমলাও নহয়। খাবলৈ টেষ্টটো একেবাৰে গোল নেমুৰ নিচিনা, কিন্তু দেখিবলৈ কমলাৰ নিচিনা হয় ভিতৰৰ ফালে। যিয়ে নহওক, সেইজোপা দেখা পাই এটা ডিছ মনলৈ আহিলে, সেইকাৰণে তাৰে দুটামান পাত ছিঙি লওঁ বুলি ভাবিলোঁ। আৰু তাৰপিছত মই আপোনালোকক দেখুৱাম যে মই আজি কি বনাবলৈ ওলাইছোঁ। আৰু এই গোল নেমু বা এই কমলাৰ পাতকেইটা মই কেনেদৰে মোৰ ৰেচিপিত ব্যৱহাৰ কৰিম মই আপোনালোকক দেখুৱাই আছোঁ। ব'লকচোন চাওঁগৈ মই আজি কি বনাবলৈ ওলাইছোঁ। আজি মই যি দুটা ডিছ বনাবলৈ ওলাইছোঁ তাৰে এটা হৈছে হোৱাইট চিকেন কোৰ্মা। আৰু এই হোৱাইট চিকেন কোৰ্মাটো বনোৱাৰ আগতেই মই এই চিকেনখিনি দৈত মেৰিনেট কৰি ৰাখি দিছোঁ। আৰু মোৰ আনটো ডিছ হৈছে লেমন ৰাইচ। আৰু লেমন ৰাইচ বনাবৰ কাৰণে জোখমতে চাউল ধুই আৰু ভাত বনাবলৈ আমি যেনেদৰে জোখমতে পানী দিওঁ তেনেকৈ পানী দিছোঁ। আৰু এতিয়া তাত মই যে ছিঙি আনিছিলোঁ নেমু টেঙাৰ পাত কেইখিলা, তাৰে কেইখিলামান পাত মোহাৰি পানীত দি দিম। আৰু এতিয়া ঢাকনিখন লগাই জুইত বহাই দিম দুটা চিটি মৰালে। আপোনালোকে ভাত বনাবলৈ যেনেদৰে যেইটা চিটি মাৰে বা যেনেদৰে ভাত বনায় ঠিক তেনেদৰে চিটি মাৰিলেই হ'ল। এতিয়া মাংসৰ কাৰণে কেৰাহীখন গৰম কৰি লৈছোঁ আৰু তাত প্ৰথমে দিছোঁ অলিভ অইল। আৰু অলিভ অইলখিনি গৰম হোৱাৰ পিছত মই দিছোঁ এচামুচ ঘি। হোৱাইট চিকেন কোৰ্মাটো কমপ্লিটলি ঘিতেই বনায়, কিন্তু যিহেতু মই ঘি কমকৈ ইউজ কৰিব বিচাৰিছোঁ, সেইকাৰণে অলিভ অইলৰ লগত এচামুচ ঘি দিছোঁ। তাত ঘিখিনি গৰম হোৱাৰ পিছত তাত দিছোঁ ডালচেনি, ইলাইচি কেইটা ফালি দিছোঁ যাতে ভিতৰৰ গুটিখিনি ওলাই যায়। এতিয়া দিছোঁ কেইখিলামান তেজপাত। আপোনালোক প্ৰায়ে চাগে হোৱাইট চিকেন কোৰ্মা বনাবলৈ জানে বা বনায়, কিন্তু ময়ো বনাওঁ। মই কেতিয়াবা এটা বেলেগ ধৰণে বনাওঁ, কিন্তু আজি মই এইটো অলপমান বেলেগ ধৰণে বনাইছোঁ। কাৰণ মই হঠাৎ ডিচাইড কৰিলোঁ যে হোৱাইট চিকেন কোৰ্মা বনাম, আৰু ঘৰত ক্ৰীম বা তেনেকৈ কিছুমান বস্তু নাছিলে যিখিনি দৰকাৰ হয়, সেইকাৰণে একদম কম উপকৰণেৰেই মই বনাইছোঁ। সেইকাৰণে এই ৰেচিপিটো অলপমান ডিফাৰেণ্ট হ'ব অইন ৰেচিপি যিবোৰ আছে হোৱাইট চিকেন কোৰ্মাৰ। সেইকাৰণে চাব আৰু আপোনালোকে কেনেকুৱা পাই জনাবচোন। মই এতিয়া মাংসখিনি তেলত দি দিছোঁ, দি এতিয়া মাংসখিনি ভালদৰে ফ্ৰাই কৰিম। মাংসখিনি তেতিয়ালৈ ফ্ৰাই কৰিব লাগিব যেতিয়ালৈ মাংসৰ নিজৰ পানী ওলায় আৰু পানীখিনি কমি নাহে। এইখিনিতে মই কেইটামান কাজু আৰু বাদাম পিচি ল'ম। এতিয়া মই ইয়াত দিছোঁ এচামুচ জিৰা গুড়ি, তাৰপিছত মই দিম এচামুচ ধনিয়া গুড়ি আৰু দিম কেঁচা জলকীয়া 4টা। আপোনালোকে ফালিও দিব পাৰে, মই বহুত বেছি জ্বলা হোৱাটো বিচৰা নাই, সেইকাৰণে মই গোটাগুটিয়ে দি দিছোঁ। আৰু এইখিনি ভালদৰে ফ্ৰাই কৰিম। ফ্ৰাই কৰি থকাৰ মাজতে ইয়াত দিম 2 চামুচৰ জোখত গৰম মছলা। আৰু তেতিয়ালৈ ফ্ৰাই কৰি থাকিম যেতিয়ালৈ মাংসখিনি ৰঙচুৱা নহয়। ভাজোঁতে মাংসখিনি ৰঙচুৱা হৈ গৈছে আৰু তাৰ পানীও শুকাই গৈছে, তেল বিৰিঙিবলৈ আৰম্ভ কৰিছে। ইয়াক আৰু ৰঙচুৱা হোৱালৈ মই ফ্ৰাই কৰি থাকিম। মোৰ মাংসখিনি ভালদৰে ভাজা হৈছে আৰু এতিয়া মই ইয়াত দিম এই যিখিনি দৈত মই মেৰিনেট কৰিছিলোঁ মাংসখিনি, সেই দৈখিনি। এতিয়া মই মাংসখিনি ফ্ৰাই কৰি থাকিম যেতিয়ালৈ দৈখিনি ভালদৰে শুকাই নাযায় আৰু মাংসৰ পৰা তেল বিৰিঙিবলৈ আৰম্ভ নকৰে।
এইখিনি কৰোঁতে অলপ সময় লাগিব আৰু আমি গুৰুত্ব দিব লাগিব যাতে দৈখিনি বা মাংসৰ যিখিনি মছলা যাতে কেৰাহীত লাগি নাযায়, তাৰ বাবে বাৰ বাৰ আমি হেতাখনেৰে লৰাই থাকিব লাগিব। আৰু দৈখিনি উতলি আছে যে এনেদৰে উতলি উতলি শেষত গৈ শুকাই যাব। এয়া চাওকচোন কি ধুনীয়াকৈ দৈখিনি গোটেই শুকাই গৈছে। মই ইয়াত একো ব্যৱহাৰ কৰা নাই এতিয়ালৈ, মাত্ৰ দৈতে ফ্ৰাই কৰি আছিলোঁ আৰু দৈখিনি শুকাই গৈ তেল বিৰিঙিবলৈ আৰম্ভ কৰিছে। আমি ইয়াক আৰু ফ্ৰাই কৰিম ভালদৰে আৰু তাৰ মাজতে মই দিম পিচি ৰখা আদা আৰু নহৰুৰ পেষ্ট। মই 2-3 চামুচৰ জোখেৰে পেষ্ট দিছিলোঁ, আপোনালোকে আপোনালোকৰ টেষ্টৰ মতেই দিব পাৰে। মই আদা নহৰুৰ গোন্ধটো ভাল পাওঁ, সেইকাৰণে অলপ বেছি হ'লেও মই বেয়া নাপাওঁ খাই। আৰু এতিয়া মাংসখিনি ফ্ৰাই কৰি থাকিম যেতিয়ালৈ আদা নহৰুৰ কেঁচা গোন্ধটো নোহোৱা হৈ নাযায়। এটা ছাইডত কম জুইত মাংসখিনি হৈ থাকে মানে মই আনফালে কেৰাহী বহুৱাই লৈছোঁ লেমন ৰাইচখিনি বনাবলৈ। অলিভ অইল দিছোঁ, আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে। এতিয়া তেলত দিম অকণমান সৰিয়হ। মই হালধীয়া মানে বগা সৰিয়হ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ক'লা সৰিয়হও দিব পাৰে। এতিয়া মই দিছোঁ চিলি ফ্লেক্স। আচলতে শুকান জলকীয়া দিলে ভাল, মোৰ শুকান জলকীয়া শেষ হৈ গৈছিলে, সেইকাৰণে চিলি ফ্লেক্সকে ব্যৱহাৰ কৰিলোঁ। এতিয়া তেলখিনিত মই দিম অকণমান ড্ৰাই ফ্ৰুটছ। মই কাজু আৰু কিচমিচ ব্যৱহাৰ কৰিছোঁ। কাজু কেইপিচ হাতেৰে ভাঙি ভাঙি তেনেকৈ দি দিম। ইয়াত একেলগে মই দি দিছোঁ ডালচেনি, লং, ইলাইচি, নৰসিংহ পাত কেইখিলামান তেলতেই দি দিছোঁ। গোটেইখিনি বস্তু একেলগেই দি দিছোঁ আৰু একেলগে ফ্ৰাই কৰিম। মই একেলগে দুয়োফালেই বনাই আছোঁ। চাওকচোন মোৰ মাংসখিনি ইমান ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে আৰু ড্ৰাই হৈ তেল বিৰিঙিবলৈ আৰম্ভ কৰিছে। এতিয়া মই লেমন ৰাইচৰ যিখিনি ফোৰণ আছিলে তাতে মই এতিয়া আদা নহৰু পেষ্ট দি দিম আৰু আদা নহৰু পেষ্টখিনি ভালকৈ ফ্ৰাই কৰিম যাতে কেঁচা কেঁচা গোন্ধটো নোহোৱা হৈ যায়। নহৰুখিনি ভজা হোৱাত মই ইয়াত দি দিছোঁ 1-1.5 চামুচমানৰ জোখেৰে হালধি আৰু তাৰ ওপৰত দিছোঁ নেমুৰ ৰস ভালদৰে চেপি দিম আৰু ধ্যান ৰাখিব যাতে নেমুৰ গুটি নপৰে। আৰু এতিয়া এইখিনি ভালদৰে ফ্ৰাই কৰিম। নেমুৰ ৰসৰ সৈতে হালধি আৰু বাকী মছলাখিনি মিক্স হৈ যোৱাৰ পিছত ইয়াত বনাই ৰখা ভাতখিনি দি দিম আৰু ভাতখিনি ভালদৰে এতিয়া গোটেই মছলাখিনিৰ লগত মিক্স কৰি ফ্ৰাই কৰিম। লেমন ৰাইচখিনি ভাজি থকাৰ মাজতেই মই এতিয়া মাংসখিনি আকৌ এবাৰ লাৰি দিম। মোৰ মাংসখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া মই যে কাজু আৰু বাদামৰ পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনি দি দিম আৰু মাংসখিনি তেতিয়ালৈ ফ্ৰাই কৰিম যেতিয়ালৈ পেষ্টখিনি ভালদৰে ফ্ৰাই হৈ নাযায়। এতিয়া মই লেমন ৰাইচখিনিত জোখমতে নিমখ দি আকৌ ফ্ৰাই কৰিম আৰু মাংসখিনিত যিটো বাচনত মই বাদামৰ পেষ্ট ৰাখিছিলোঁ সেই বাচনটোতে অকণমান পানী খালি লৈ মাংসখিনি দি দিম। মানে ধৰি লওক যিমানখিনি জোখৰ আপুনি কাৰী বিচাৰিছে ঠিক সিমানখিনি জোখৰ। আৰু এইফালে মোৰ লেমন ৰাইচখিনি ফ্ৰাই হৈ গৈছে, তাতেই মই যে পাত ছিঙি আনিছিলোঁ নেমুৰ পাত, সেয়া পাত কেইখিলামান দি দিম। মোৰ লেমন ৰাইচখিনি কমপ্লিট হৈ গ'ল। এতিয়া মই লেমন ৰাইচখিনি নমাই থৈ দিম। মোৰ চিকেনখিনিও হৈছে। এতিয়া মই চিকেনখিনিত নিমখ দিয়া নাছিলোঁ, এতিয়া মই চিকেনখিনিত সোৱাদ অনুসৰি নিমখ দিম আৰু নিমখখিনি ভালদৰে মিহলাই দি ইয়াত মই এড কৰিম পিচি ৰখা জালুকৰ গুড়ি। জালুকৰ গুড়িটো দিলে এই চিকেনটোৰ সোৱাদটো আৰু বেছি ভাল লাগে খাবলৈ। সেইকাৰণে কিনি অনা গুড়িতকৈ ফ্ৰেছ নিজৰ ঘৰতে পিচি লোৱা জালুকৰ গুড়ি হ'লে আৰু বেছি ভাল হয়। ইয়াত মই এতিয়া দিছোঁ ৰেড চিলি ফ্লেক্স আৰু অকণমান অৰেগেনো। মোৰ ঘৰত আছিলে কাৰণে মই দিছোঁ, নাথাকিলে নিদিলেও হৈ যায়, এইটো অপশ্যনেল হয়।
মোৰ হোৱাইট চিকেন কাৰীটো ৰেডি হৈ গ'ল। চাওকচোন দেখিবলৈ ইমান ধুনীয়া লাগিছে। এনেদৰে আপোনালোকেও বনাই চাবচোন। লেমন ৰাইচৰ ওপৰত অকণমান ঘি দি এই চিকেন কাৰীটোৰ লগত পৰিৱেশন কৰি চাব। সঁচাকৈ কৈছোঁ খুব ভাল লাগিব আপোনালোকৰো। আৰু যদি মোৰ আজি ভিডিঅ'টোৰ ৰেচিপিটো চাই ভাল পালে তেন্তে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।